মৰ্নিং বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আকৌ আহিলোঁ। গেলা বৰষুণ দি আছে, পুৰা বৰষুণ। এইবোৰ কি দেখিছেনে? এইবিলাক কেৰেলা লাগন চাওক, কেৰেলা লাগন চাওক। মায়ে ছিঙি আছে কেৰেলা তিতি তিতি। কি কৰিছ? কেৰেলা ছিঙি কিবা এটা ক। এইবোৰ কেৰেলা ইয়াতো লমি চাওক। কেৰেলা কেতিয়া দিছিলি? কেৰেলা এতিয়া কি মাহ? এতিয়া শাওন, জেঠ মাহত দিছিল। এইটো কাট, এইটো হ'ল ন? জেঠ মাহত গুটি তিয়াই মই সৰু অকণমানি ল'ৰাটো হতাই দিয়াইছিলোঁ, কিন্তু প্ৰস্তুত ময়ে কৰিছিলোঁ। গুটিকেইটা তাৰ হতাই দিয়াইছিলোঁ। সিহঁতি কৈছিলে মা তই গুটি দিছ লাগিব জানো? মই কৈছোঁ লাগিব, ধৈৰ্য ধৰ। তাৰপৰা গালি পাৰি হেন্দালিখন দিয়ালোঁ। হেন্দালিখন দিয়ালোঁ। এতিয়া দুদিনৰ মূৰত, তিনিদিনৰ মূৰত 5-6 কেজি 7 কেজিকেইটা ছিঙিছোঁ। কেজি কেইটকা দিছে? কেজি এতিয়া 50 টকা দিছে। এই ফাল্টু খেতিবিলাক কেলৈ কৰ? ফাল্টু নহয়, 6 কেজি তুলতো 300 টকা এটা পাওঁ। অ' মা, আমাৰ কাৰণে 300 টকাই ধেৰ, কৃষকৰ কাৰণে। আমাৰতো চৰকাৰ চাকৰি নাই, চৰকাৰ অৰুণোদয় নাই, চৰকাৰৰ ঘৰ নাই। আমাৰ কাৰণে তাত দুখ পালেও বহুত। এইখন এতিয়া বগাইছে, লাগিবলৈ আৰম্ভ কৰিছে। আপোনালোকে যদি চাই পুৰা কেৰেলা ষ্টাৰ্ট হৈ গ'ল, লগা দেখিছেনে এইবিলাক? আৰু এখন আছে, মেইন আপোনালোকক দেখুৱাই আছোঁ। আৰু কেৰেলাটো এইপিনে যে চাই, মোৰ পলি হাউচ হয়, এইটো পলি হাউচৰ কাণত দিছে। ইয়াত মেইন কাহিনীটো চাওক, এই গুৰিটো দেখিছেনে আপোনালোকে? এই পলি হাউচৰ ভিতৰত আছে, কিন্তু পানী নপৰাত আছে। আৰু হেন্দালিখন বাহিৰত আছে, বৰষুণ তিতি থকাকৈ। কিয় গুৰিটোত যদি পানী নপৰে, বাৰিষা আপোনাৰ যিকোনো কেৰেলা হওক, যিকোনো ফচল হওক, তাৰ প্ৰডাকশ্যনটো ভাল থাকে, গছজোপা মৰি নাযায়। যি খেতিয়ে নহওক, সেইটো হিচাপত দিয়া হৈছে। পলি হাউচটো ফাইদা এইটোৱে, আপোনাৰ এটা পলি হাউচত কিমান খেতি। আৰু মেইন এখন হেন্দালিলৈ গৈ আছোঁ। এইপিনে আমি মাটি নাইকিয়া মানুহ যে বাৰীতে ৰুই দিছোঁ আৰু। এইখন চাওক, এখন কেৰেলাই লাগি আছেনে? কিমান কষ্ট কৰিছোঁ, বৰষুণত তিতি তিতি। গধূলি ল'ৰাক গালি পাই হেন্দালি দিয়াছোঁ। মানুহজনে বাৰু নিদিয়ে দেই। হেন্দালি কোনে দিছিলে? এখন হেন্দালিখন সৰু ল'ৰাটোৱে আৰু ডাঙৰ ল'ৰাটোৱে দিছিলে। সৰু ল'ৰাটো নোলাই বাৰু ভিডিঅ'ত। এইকেইটা পটল লাগি গ'ল। এই নিচিঙিবি এইকেইটা, দেখিছেনে? ইয়াৰ লগতে পটল এজোপা আছে, কেইটা লাগিছে চাওক। এইকেইটা পটল মানে পুৰা প্ৰডাকশ্যন। জেঙতকৈ এনেকৈ জাল দিলে বেছি লাগে। 12 মাহে লাগে। 12 মাহ। জেং কেলা বেলেগ, মাটি কেলা বেলেগ নহয়, কিন্তু একেখিনি। মানে ধৰি লওক দীঘলটো মাটিত নকৰে, মানুহে ছুটিটো কৰে। কেইবাটাও জাতৰ আছে। এইটো দীঘল হৈছে, এইযোৰ চাওক আপোনালোকে। এইটো মানুহে আকৌ জেং কেলা বেলেগ, জেং কেলা নহয়। আমি মাটি কেলাটো যদি আমি হেন্দালিত দিওঁ, বহুত ঘনকৈ লাগে, কিন্তু অলপ সৰু কিন্তু বহুত ঘনকৈ লাগে। মাটি কেলা জেঙত লাগে, জেং নহয় বা হেৰি ধুনীয়াকৈ। কেৰেলা ছিঙি আছোঁ। কেৰেলা ছিঙি আছোঁ। আপোনালোকৰ পাৰিলে এনেকৈ কষ্ট কৰক কৃষকে। লাগন চাওক, কেৰেলা লাগন চাওক। বহুত কোৱালিটি কেৰেলা আছে। কেৰেলা লাগি আছে চাওক। এইবিলাক এইটো পকি গ'ল যে, এইটো কঠীয়ালৈ থৈছিলে বোলে। কেইবাটাও জাতৰ ইয়াত আছে। এইটো চাওক, দীঘল চাওক, এহাতে হৈ গৈছে, দেখিছেনে? এইটো কিমান দীঘল হৈছে দেখিছেনে? বা লাগন গুটি কি লাগিছে বে, গুটিৰ কথা ক'ব নালাগে। এইডোখৰত যে আপোনাৰ কেমেৰাটো মই বেক কেমেৰাটো দি দিওঁ, আপোনালোকে চাওক না।
গহা গজা গুটি গোটেই কেৰেলাই লাগি আছে এখন চব আপুনি যেনেকৈ চাওক বাপৰে কেৰেলা চব মানে ক'বলৈ বাকী নাই ক'বলৈ দেখুৱাই আছোঁ মায়ে ছিঙি আছে আপোনালোকে যদি তলটো চাই এইপিনে চব পানী মানে এই পানী হৈ আছে হাল বাই থোৱা আছে পানীৰ ওপৰত এই হেন্দালিখন দি থোৱা আছে আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ এইটো জেগা বহুত দ হয় এইবিলাক বাও ধান দিয়া আছে এইটো পানীটো নদী পানী ইয়াৰ পৰা এনেকৈ সোমাই আছে কিন্তু এইপিনে পলি হাউচটো মই হেপিকৈ তুলি থোৱা আছে কিন্তু গুৰিটো ইয়াৰ এই বামত আছে এইবিলাক চাওক আপোনাৰ গুৰিটো বামত আছে এইপিনে তাত একো নাই মানে ইয়ালৈকে পানীটো হৈছে এইটো অংশলৈকে আৰু হেন্দালিটো মই বাহিৰলৈ এনেকৈ দি দিছিলোঁ ধুনীয়াকৈ জাল আৰু ইয়াতে এজোপা দুজোপা পটল গছো আছে এটা দুজোপা লাগিছে এটা দুটা কিন্তু বিশেষকৈ কেৰেলাৰ কাৰণে দিয়া হৈছিলে আৰু কেৰেলা লাগনটো বহুত হেভি দিছে চাব পাৰি এইটোত কেৰেলা চাওক কেনেকুৱা লাগন দিছে এইটো হয় চিংমা মানে আৰু এই প্ৰায় এই গুটি জাতৰ বুলি কথা নাই আপোনাৰ আমাৰ ঘৰতে থোৱা জাত আছিলে ন নিজৰ ঘৰতে থোৱা এইটো প্ৰথম এগ্ৰিকালচাৰৰ পৰা আহিছিলে নেকি সঁচটো অঁ আমাৰ ঢকুৱাখানা এগ্ৰিকালচাৰৰ পৰা কেৰেলা গুটি দিছিলে আমাৰ ঢকুৱাখানা এগ্ৰিকালচাৰ গ্ৰাম সেৱক শ্ৰী সুশীল বৰুৱা চাই দিছিলে মোক গুটি কেইটামান সেই গুটিকেইটাৰ সঁচে আজিলৈকে আছেই মানুহে কয় প্ৰত্যেক বছৰ কিনি দিব লাগে কিবা কৰিব লাগে আমাৰ নাই দে একেখিনিকে কঠিয়ালৈ থৈ দিয়া হয় ইয়াতে অঁ ইয়াৰ লাগন চব পূৰা লাগিয়ে আছে এইটোত কেৰেলা চব আকৌ দুদিনৰ পিছত ওলাবই এনেকৈ পানী এতিয়া মানে ক'বলৈ বাকী নাই মায়ে ছিঙি আছে এপাচি হ'ব এতিয়া দেখিছেনে এপাচি হৈছে কেৰেলা এই এপাচি হৈছে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লগা ভাল খবৰ এটা আছে কি মোৰ 15,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল বৰ্তমান আপোনালোকৰ মৰম চেনেহৰ আশীৰ্বাদতে আপোনালোকৰ মৰম আৰু চেনেহৰ মাজতে 15,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল পৰৱৰ্তী ভিডিঅ'বিলাক এনেকৈ চাই থাকিব ধুনীয়াকৈ পূৰা কেৰেলা খেতি ভিডিঅ'বিলাক শেষলৈকে চাব যদি চাই ভাবে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক কেনেকৈ কেৰেলা খেতি কৰিছে নে কমেণ্ট কৰি জনাব মায়ে মোনা আনিবলৈ কৈছে যিহেতু কিন্তু ওলাই দিলোঁ বাহিৰলৈ এইখন এইপিনে এখন হেন্দালি দিয়া আছে এইটো পলি হাউচ দেখিবলৈ পাইছে এইপিনে এখন হেন্দালি এইখনতে ধামাকা লাগন দিছে মুঠতে এনেকুৱা লাগন দিছে ক'বলৈ বাকী নাই পূৰা লাগি আছে মুঠতে ধামাকা লাগন দিছে আৰু মইতো চুলি তুলি কাটি দিলোঁ টকলা হৈ গ'লোঁ যে কি নহওক হা অঁ গুড়াটো কেৰেলা কঠিল থৈছিলে এটা বোলে পকিছে গোটেইকেইটা থৈ দিব লাগিব ভালকৈ যে কি নহওক এনেকৈ যদি আপুনি এখন হেন্দালি ধুনীয়াকৈ দি থ'ব পাৰে এনেধৰণে এইখনতে এতিয়া মানে লাগিবলৈ আৰম্ভ হ'বহে এতিয়া বিশেষকৈ এইখন হেন্দালি বেক কেমেৰাটোত এইখন হেন্দালি দিছোঁৱে এই তললৈকে আছে লাগিবলৈ আৰম্ভ হ'বহে এতিয়া সেইখন আগতীয়া এখন পাছতীয়া আছিলে এখন লাগিবলৈ আৰম্ভ হ'বহে এতিয়া ধুনীয়াকৈ দেখিছেনে আপোনালোকে আৰু তাৰ কাণতে এজোপা ৰঙালাও দি থোৱা আছে এজোপা দেখিবলৈ পাইছে নাই এনেকৈ এইজোপা ৰঙালাও ইয়া বৰ্তমান ফুল আহিছে আৰু এডোখৰ কেৰেলা আছে এডোখৰ ৰঙালাও আছে আৰু ৰঙালাওজোপা গুৰিটো ইয়া চাওক আপোনালোকে তালৈ দিয়া আছে এই গুৰিবিলাক চব বামত আছে একদম শুকান জেগাত এই পলি হাউচৰ ভিতৰলৈ একো দিগদাৰ নাই আৰু এনেধৰণে খেতিবিলাক কওক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হে আৰু এইখনতে এটা ক'বলগীয়া আছে যে পলি হাউচৰ এটা দুটা পেপাৰ আনিছিলোঁ মই এটা মোৰ নিজৰ কাৰণে এটা মোৰ লখিমপুৰ ভাইটি এটাৰ কাৰণে আৰু মই গুৱাহাটীত কথা পাতি আনিছিলোঁ এটা আছিলে 33,000 আৰু এটা আছিলে 16,000 আনি দিয়াৰ পিছত ভাইটিটোৰ লগত তাৰ অকণমান খেলি মেলি বিপাংকা এটা চলিছে মানে একো নাই তেওঁ কমতে পায় বুলি কৈছে দিছিলোঁ এটা অৰ্ডাৰ আহিলে এটা অৰ্ডাৰ ভুল মোৰো নাই ভাইটিটোও নাই আৰু যিটো পাৰ্টিৰ পৰা আনিছিলোঁ পাৰ্টিটোক মই কৈছিলোঁ আৰু পাৰ্টিতে বস্তুটো লাষ্টতে ফোনে ৰিচিভ নকৰা হ'ল ঘূৰাই নলওঁ বুলি কৈছে মোৰ বিপাঙত পৰিলোঁ যেকেইটা ভাইটিটোক মোক পকেটৰ পিনৰ পৰা যিকেইটা পইচা পাওঁ মই ঘূৰাই দিম তুমি চিন্তা কৰিব নালাগে মই ভিডিঅ'তে ডাইৰেক্ট কৈছোঁ আৰু 1 টকা খোৱা নাই আৰু নেখাওঁ টেনশ্যন কৰিবলগীয়া নাই আৰু এয়াই আৰু সৰু সুৰাকৈ ঘৰতে ভিডিঅ' আমি
বাৰিষা পৰি থকা খেতি কেইটামান ভিডিঅ' অকণমান দিলোঁ। আপোনালোক জনা পাইছে এনেকৈ যদি আপুনি 10 জোপা কেৰেলাও দিয়ে হেণ্ডেল দি থয় বাৰিষা ছিজনটোত আপুনি সপ্তাহত যদি 20 কেজিও দিব পাৰে, এতিয়া 50 টকা কেজি দিছে, এটা ধুনীয়া উপাৰ্জন আছে। আপোনালোকৰ কৰক এনেধৰণে, আৰু তাৰ কাম হৈ গৈছে। তাকে কৈ ভিডিঅ'টো জয় হিন্দ জয় কিষাণ কৰি সামৰণি মাৰিলোঁ।